Subscribe now and press the bell icon. Never miss an update. কি হল কিবা কৈছে নে কেবিনে আমাৰ ইয়াৰ বাহিৰে আৰু বেলেগ একো উপায় নাই এই বিষয়ে যদি ঘৰত গম পায় সোসাইটিয়ে গম পায় আমি কাকো মুখ দেখুৱাব নোৱাৰিম তোমাৰ কিবা আপত্তি আছে নেকি ইটো জনমতো আমি একেলগ হ'ব নোৱাৰিলোৱে কিন্তু আশা কৰোঁ অহা জনমত আমি একেলগ Oi, I got going. Ek minute bro. হৈ গ'ল বঢ়িয়া সংটো লগাচোন ওকে লগাইছো ৰ Against it to fly high it tries but to no avail and it did the thing that in my mind was not possible yes it did the thing that in my mind was not possible it turned out right it turned out strong it took the fight it proved me wrong I had a glimpse of him when he turned magical when he turned magical Oh bhai, Kevin ঘৰ তো কোনফালে আছে? স্যার কেনে আছে আপুনি ভাল আছে নে কাম এটা আছিল কি কাম আছিল ক মানে আমাৰ কলেজৰ সাৰ্ভাৰখন আছে নহয় এটো হেক কৰি মোক 100 মাৰ্কছৰ পেপাৰখন লাগিছিল হৈ যাব 10000 টকা দিব লাগিব পাৰিবি 10000 মুৰতাটো স্যাৰ 1000 আছে খালি হ'বনে 1000 টকাত 10 মাৰ্কৰ পাৰিবি আৰু হ'ব 10 মাৰ্কৰ স্যাৰ এবাৰ কৰি দিয়ক নেক্সট টাইম পাক্কা দিম সা ভাই পইচা নহলে মই কাৰো কাৰণে ফ্ৰীতে হেক কৰি নিদু যদি পইচা আছে দে চুপচাপ নহলে টাইম ওয়েষ্ট কৰি নাথাকিব স্যার 3000 আছে মোৰ ওচৰত 3000 দিলে হ'বনে 3000 হলে সা বাবা মই তোক 30 মাৰ্কৰ দিব পাৰিম আৰু হ'ব 50 আছিলে প্লাস 30 মাৰ্কস 180 হ'ব মই পাছ হৈ যাম হা স্যার হ'ব দিও এই জেমস এই পইচা কিটা লৈ ল
তোৰ হোৱাটছআপ নম্বৰটো দেচোন। অঁ ছাৰ লওক 876541234। গোটেই কুৱেশ্যন পেপাৰখন মই তোক হোৱাটছআপ নম্বৰত দি দিছোঁ হা। অঁ ছাৰ পালিনে? আহিছোঁ দিয়ক। থেংক ইউ। হেল্ল'। অ মামা কি খবৰ? ভাল ভাল, তোৰ ক? মামা মই জিটিয়ে খেলি আছো, চিট কোড এটা কোৱা না। এই তোৰ পঢ়া শুনা নাই নেকি হা? এনি টাইম খালি গেম গেম গেম। পঢ়ি আছো, এতিয়া এনেই খেলি আছো আৰু অলপ। দে লিখ নাটাৰ টুলছ NUTTERTOOLS সেইটো লিখি পেলাই মাৰি দে। থেংক ইউ। দে ঠিক আছে। কোন আছিলে? নকবি আৰু মোৰ ভাগিনটো এইটো, পঢ়া শুনা নাই, এনি টাইম খালি গেম গেম গেম। নমস্কাৰ, মোৰ নাম কেভিন আৰু ই মোৰ বন্ধু জেমছ। আমাৰ ককাহঁতৰ দিনত টেকন'লজি ইমান এডভান্স নাছিল। তেতিয়াৰ দিনত যিবোৰ ক্ৰাইম হৈছিল চব ফিজিকেলি হৈছিল, যেনেকৈ চুৰ, ৰবাৰী আদি। কিন্তু আজিকালিৰ দিনত এইবোৰ ক্ৰাইম কৰিবলৈ হ'লে মানুহে ঘৰত বহি বহিয়ে কৰিব পাৰি। খালি আপোনাক লাগিব এটা লেপটপ আৰু ইণ্টাৰনেট কানেকশ্যন। আৰু যোনে এইবোৰ ক্ৰাইম কৰে সিহঁতক কোৱা হয় বেচিকেলি হেকাৰ। এনেকুৱা এজন মানুহক কোৱা হয় যোনে ডাটাবেছ ছাৰ্ভাৰবোৰৰ ভিতৰত সোমাই চব ছিকিউৰিটি ৱালবোৰ ভাঙি তাত থকা ডাটাবোৰ এক্সেছ কৰিব পাৰে। হেকাৰ বহুত ধৰণৰ হ'ব পাৰে। তাৰ বেচিক তিনিটা হ'ল ব্লেক হেট হেকাৰ, হোৱাইট হেট হেকাৰ আৰু গ্ৰে হেট হেকাৰ। যোনবোৰ হেকাৰে ইলিগেল কামৰ কাৰণে হেকিং কৰে সেইবোৰক কোৱা হয় ব্লেক হেট হেকাৰ। সিহঁতবোৰে মানুহৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ কালেক্ট কৰি সিহঁতক ব্লেকমেইল কৰে। হোৱাইট হেট হেকাৰ সেইবোৰক কোৱা হয় যোনে ভাল কামৰ কাৰণে হেকিং কৰে। সিহঁতে চৰকাৰৰ লগত মিলি আৰু পাৰ্মিশ্যন লৈহে হেক কৰে। গ্ৰে হেট হেকাৰবোৰে না ভাল কামৰ কাৰণে হেকিং কৰে না বেয়া কামৰ কাৰণে। সিহঁতে হেকিং কৰে বাছ নষ্টিৰ কাৰণে। মই কিন্তু হেক কৰোঁ আপোনালোকক ছ'চিয়েল ছাৰ্ভিচ দিবলৈ। ছাৰ সোমাব পাৰিমনে? আহা বহা। কোৱাচোন কি কাম আছিল? ছাৰ মানে মোৰ GF লগত কথা পাতিলে আজিকালি বহুত দেৰি কৰি পেলাই দিয়ে। আচ্ছা। চ' আই ডাউট কি তাই বিলৰ লগত কথা পাতি থাকে, কিন্তু তাই অনলাইনো থাকে ছাৰ। চ' মই বিচাৰোঁ কি তাইৰ হোৱাটছআপ একাউণ্ট হেক কৰি মোক দি দিওঁ। আচ্ছা হৈ যাব বাৰু, খালি আমাৰ ফিজটো আমাক দি দিবা। কিমান আছিল আপোনাৰ ফিজ? মাত্ৰ 50,000। 50,000 অনলাইন দিলে হ'বনে? হ'ব, তুমি যেনেকৈ দিয়া। পইচা সোমালে। ঠিকে আছে। হেৰি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰটো মোক দিয়াচোন। 08123498676। ব্ৰ' তোমাৰ কামটো হৈ গৈছে। মই তোমাক গোটেইখিনি ডিটেইলছ দি আছোঁ হা, হোৱাটছআপ কৰি পেলাই।
ও ভাই বিয়া ভোক লাগি আছে বে। আরে রনা মই অনলাইন খানা অৰ্ডাৰ দি আছো না। মোৰ ওচৰত পইচা নাই। আরে চিল ইয়াৰ, মই থাকোঁতে তই পইচাৰ চিন্তা কিয় কৰি আছ? তই বাছ এইটো ক কি কি খাবি। দে এটা ভেজ রোল দি দিয়া, এটা পনীৰ বাটাৰ মছলা আৰু 4খন ৰুটি। বাস হৈ যাব। স্যার আপোনাৰ খানাটো কিমান পইচা হ'ল? পেমেন্ট কৰা হৈ গৈছে। ঠিক আছে, থেংক ইউ। মানি গলো ভাই, তামাম হেকাৰ বে তই, হেডছ অফ ব্ৰ। ঠিকে আছে দে, মোৰ অলপ কাম আছে, মই ওলাই যাওঁ, পিছত লগ পাই আছোঁ হা। ঠিক আছে ঠিক আছে। ঐ পাগল হৈছে নেকি? দেখা নাপাওঁ নেকি? কি মানুহ মই কৰাই নাই। সেই কি মকেল বে? হেল্ল'। হেল্ল'। কোন কৈ আছে? ঐ কি খবৰ, ভালে আছনে? অঁ ভাল আছোঁ। কোন কৈ আছে এইটো? মই জ্যোতিময়ে কৈ আছিলোঁ। অ ভাই কি খবৰ? ভাই এটা প্ৰব্লেম হৈছে। কি হৈছে ভাই? মানে ফেচবুক একাউণ্ট এটা হেক কৰিব লাগিছিল আৰু হেক কৰি তাৰ ডাটাবোৰ ডিলিট কৰি দিব লাগিছিল। অ'কে ব্ৰ, হৈ যাব, টেনশ্যন নল'বা। এটা এড্ৰেছ পঠাই আছোঁ, তাত আহি যা। অ'কে, থেংক ইউ ব্ৰ। অ'কে। হেল্ল'। হেল্ল'। কেভিন, তোৰ কাৰণে এটা কাষ্টমাৰ পঠাই আছোঁ, অফিচ আহি যায় 1 ঘণ্টা পিছত। ঠিক আছে দে ব্ৰ। অ'কে। অহ আহিলা তোমালোকে, বহা, কেভিন দা আহি আছে। অঁ তোমালোকে আহিছা, বহা। ৱেলকাম টু কেভিনছ অনলাইন ছাৰ্ভিচ। কোৱাচোন মই তোমালোকক কেনেকৈ সহায় কৰিব পাৰোঁ? নমস্কাৰ। নমস্কাৰ। মোৰ নাম জ্যোতিময় শৰ্মা আৰু এখেত মোৰ গাৰ্লফ্ৰেণ্ড জুৰিন। একচুৱেলি কেইদিনমানৰ পৰা এজন অঞ্জান মানুহে আমাক ব্লেকমেইল কৰি আছে। একচুৱেলি তাৰ ফেচবুক আইডিত আমাৰ কিছুমান প্ৰাইভেট ইনফৰমেশ্যন আছে, যাৰ জৰিয়তে সি আমাক ব্লেকমেইল কৰি আছে। এতিয়া আমি বিচাৰিছোঁ যে আপুনি তাৰ ফেচবুক আইডিটো হেক কৰি সকলোবোৰ ইনফৰমেশ্যন ডিলিট কৰি দিব লাগে। চিন্তা নকৰিবা, একদম ঠিক জেগাত আহিছা তোমালোকে, তোমালোকৰ কাম হৈ যাব। তোমাক মই ক'ৰবাত দেখা যেন লাগিছে। থেংক ইউ ছাৰ। কিমান দিনমান লাগিব? তোমালোকে যদি মোক 1 লাখ টকা দিয়া, মই এৰাউণ্ড 2 দিনমানৰ ভিতৰত তোমালোকৰ কামটো কৰি দিব পাৰিম, আৰু যদি কাম নহয় পইচা ৰিটাৰ্ণ। 1 লাখ টকাটো বহুত বেছি হৈ যাব ছাৰ, কাৰণ আমাৰ তাত 2 দিনেই সময় আছে, কাৰণ ব্লেকমেইলাৰজনে আমাক 2 দিনে সময় দিছে। চোৱা, সেইটো তোমালোকৰ পাৰ্চনেল কথা, মই জানি পেলাই কি কৰিম। আৰু ফেচবুক একাউণ্ট এটা হেক কৰা ইমান সহজ কথা নহয়, বহুত ৰিস্কৰ কথা, চাইবাৰ ক্ৰাইম হয়। যদি কোনোবাই গম পায়, লাইফ টাইমৰ কাৰণে জেল। আপোনাৰ কথাটো বুজিছোঁ, কিন্তু আমাৰ তাত এতিয়া 10,000 টকাহে আছে। দিয়া আৰু যিমান আছে দিয়া, কামটো কৰি দিম। থেংক ইউ ছাৰ, আৰু বাকী টকা যেতিয়াই যোগাৰ হয় আপোনাক দি দিম ছাৰ। হ'ব দিয়া, খালি মোক ফেচবুক আইডিটো মেইল কৰি দিবা ল'ৰাটোৰ, আৰু যি ডিটেইলছ যি আছে আৰু চব দি দিবা। থেংক ইউ ছাৰ। হ'ব দিয়া, নাও ইউ কেন লিভ।
ঐ পইচা ব্যৱস্থা হ'ল নে নাই হৈছে আমাক মাত্ৰ এদিনৰ সময় দিব মনত ৰাখিবি তোৰ হাতত মাত্ৰ এদিন আছে তাৰপিছত নাই নাই পইচা ব্যৱস্থা হৈ গৈছে আপুনি চিন্তা নকৰিব আৰু বেছি হুঁচিয়াৰি নেদেখাবি পইচা ক'ত আৰু কেনেকৈ আনিব লাগে সেইটো মই হ'ব ঠিক আছে হেল্ল' হেল্ল' কি কৰি আছা মোৰ বহুত ভয় লাগি আছে জানানে তুমি ভয় নাখাবা কেভিন দাই কৈছে নহয় সকলো ঠিক হৈ যাব জানানে সেই কুকুৰটোৱে আকৌ ফোন কৰিছে মোক কি কৈছে কৈছে পইচাৰ ব্যৱস্থা কৰিবলৈ তুমি কি ক'লা মই কৈছোঁ হৈ গৈছে কিন্তু বৰ্তমান এতিয়া আমাৰ হাতত নাই কালি পাই যাব বুলি কৈছোঁ মোৰো বহুত ভয় লাগি আছে জানা হয়তো মোৰো লাগিছে আমাৰ হাতত মাত্ৰ এটাই উপায় আছে কেভিন দা আৰু যদি কেভিন দাই সহায় নকৰে তেনেহ'লে আমি আত্মহত্যাৰ পথে বাছি ল'ব লাগিব আৰু এইবোৰ চব মোৰ কাৰণে হৈছে তুমি নিজকে দুখ নিদিবা ইয়াত তোমাৰ কোনো ভুল নাই তুমি এইটো মোৰ একাউণ্ট বুলিহে ঠিক আছে দিয়া কালি লগ কৰিম ঠিক আছে চাৰ্জে নাই অলপ চাৰ্জ দি লওঁ এবাৰ প্লিজ লাষ্ট টাইম সুধি চোৱা না কেভিন দাই আমাৰ কাম কৰিছে নে নাই ৰ'বা মই ফোনটো কৰি আছোঁ অলপ চাহ খাই আৰু কি হ'ল কিবা কৈছে নে কেভিনে কেভিনে আমাৰ ফোনে উঠোৱা নাই শুনা আমাৰ ইয়াৰ বাহিৰে আৰু বেলেগ একো উপায় নাই এই বিষয়ে যদি ঘৰত গম পায় ছ'চাইটিয়ে গম পায় আমি কাকো মুখ দেখুৱাব নোৱাৰিম তোমাৰ কিবা আপত্তি আছে নেকি এইটো জনমতটো আমি একেলগ হ'ব নোৱাৰিলোৱে কিন্তু আশা কৰোঁ অহা জনমত আমি একেলগ হওঁ ঐ ৰহ ঐ পাগল হৈছে নেকি কি কৰিবলৈ গৈ আছ আৰে কি কৰিম ভাই
কেভিনক কল কৰিছিলোঁ, সি কলে উঠোৱা নাই। মোৰ মতে কেভিনে চাগে আমাৰ কামটো নকৰে। আৰু মই আগতে কৈছিলোঁ, কেভিনে যদি আমাৰ কামটো নকৰে, আমাৰ আৰু আত্মহত্যাৰ বাহিৰে বেলেগ একো উপায় নাই। পাগল হৈছ নেকি? তই চাপ মাৰি পেলাই অকল হাত ভৰিয়ে ভাঙিব। আৰু তই কি ভাবিছ? আমি ভাবিছিলোঁ কেভিনে আমাৰ কামটো নকৰে। আৰু তই কি ভাবিছ? তই ছুচাইড কৰিলে তই বাচি যাবি? আৰে মূৰ্খ, তইতো মৰি যাবি, কিন্তু তোৰ পিছত তোৰ মা দেউতাৰ কথা ভাবিছ? তোৰ লগৰবিলাক কথা ভাবিছ? আৰে কি কৰিম ভাই, ইয়াৰ বাহিৰে আৰু বেলেগ আমাৰ হাতত একো উপায় নাই। কাৰ জীৱনৰ প্ৰব্লেম নাই সেই বুলি কি চবেই মৰি যাব নেকি? এই পৃথিৱী যেতিয়াৰ পৰা মানুহ জন্ম লৈছে তেতিয়াৰ পৰা প্ৰব্লেম ফেচ কৰি আছে। আমি প্ৰব্লেম পৰা যুঁজিব শিকিব লাগিব, না কি পলাবলৈ। বুজিছ? বুজিছোঁ, কিন্তু এতিয়া কি কৰোঁ তয়ে ক। মই কেভিনৰ তাত গৈ আছোঁ, ব'ল তহঁত ব'ল। ঐ তই কি ফাল্টু বে? সেইবিলাক কাম কেলে কৰা নাই? আৰে মই গোটেই ৰাতিটো ট্ৰাই কৰি আছোঁ, এতিয়া হোৱা নাই, মই কি কৰিম? তোক ফোন কৰি আছোঁ, কেলে ৰিচিভ কৰা নাই? হ'ব, এইটো এতিয়া ইমান গৰম হ'বলগীয়া কি কথা আছে? এইবিলাক ছুচাইড কৰিবলৈ গৈ আছিল। কি? ছুইচাইড? তোমালোক বহাচোন বহা। তোমালোকৰ কেছটো মই ইমান চিৰিয়াছ বুলি গম নাপাওঁতো। এতিয়া ভালকৈ মোক কোৱাচোন, একচুৱেলি কি হৈছিল কি? একচুৱেলি প্ৰব্লেমটো আজিৰ পৰা 1 মাহ আগত আৰম্ভ হৈছিল, যেতিয়া ফাৰ্ষ্ট টাইম মই টিডাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিছিলোঁ। আৰু এই টিডাৰ এপ্লিকেশ্যনত তাইক মই ৰাইট চুৱেপ কৰিছিলোঁ। আৰু নেক্সট দিনা আমাৰ মেটচ হৈছিল। আৰু তাৰপিছত আমি ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ আৰু গোটেই ৰাতি আমি ছেটিং কৰিছিলোঁ। এনেদৰে আমাৰ লাভ ষ্টৰিটো আগবাঢ়ি গৈছিল। আৰু এদিন তাইৰ ফেচবুক একাউণ্টত এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল, যোনটোত প্ৰফাইল পিকচাৰ আৰু প্ৰফাইল নেম মোৰ আছিল, কিন্তু সেইটো প্ৰফাইল মোৰ নাছিল। কোনোবাই মোৰ নামত ফেক প্ৰফাইল খুলি তাইলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল আৰু তাইও এইটো মোৰ একাউণ্ট বুলি একচেপ্ট কৰি দিছিল। আৰু তাৰে কেইদিনমান পিছত সেই প্ৰফাইল আইডিৰ পৰা এই কিছুমান পাৰ্চনেল ইনফৰমেশ্যন খুজিছিল, যোনবিলাক বহুত চেঞ্চিটিভ আছিল। আৰু তাইও সেইটো মোৰ একাউণ্ট বুলি ডাটাবোৰ শ্বেয়াৰ কৰি দিছিল। আৰু এতিয়া সেই ব্লেকমেলাৰজনে সেই ডাটাবোৰ লৈ আমাক ব্লেকমেইল কৰি আছে। ৰ'বা ৰ'বা, ইয়াৰ এটা প্ৰফাইলৰ পৰা যেতিয়া তোমাক ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে তুমি একচেপ্টটো কৰিলা, তাৰপিছত ছেকেণ্ড যেতিয়া প্ৰফাইলটো ইয়াৰ নামেৰে তোমাক আকৌ পঠাইছিলে ছেকেণ্ড টাইম, তুমি কিয় একচেপ্ট কৰিলা? তুমিতো জানিবই লাগে সেইটো ফেক প্ৰফাইল হ'ব বুলি। সেইটোৱেতো মোৰ বহুত ডাঙৰ ভুল আছিল। মই আগতে কনফাৰ্ম কৰিব লাগিছিল যে এইটো তাৰ আচল একাউণ্ট হয় নে নহয়। এতিয়া কোৱাচোন কিমান দিন টাইম দিছে? 2 দিনৰ সময় দিছিল। খালি আজিৰ দিনটো আছে, আৰু কালিৰ ভিতৰত যদি পইচা দিব নোৱাৰোঁ। আচ্ছা, কেছটো এইটো। বেটা হেকাৰ, বিৰাট বেয়া মানুহৰ পাল্লাত পৰিলি তই। শুনা, তোমালোকে একো চিন্তা কৰিব নালাগে, যি কৰিব লাগে মই কৰিম। আৰু পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে, মোক সেইবিলাক একো নালাগে। এতিয়া তোমালোক যোৱা, আমি কাইলৈ লগ পাম, আৰু টেনশ্যন নল'বা। কেভিন দা, আমাৰ কামটো হ'বনে নাই? ফেচবুক একাউণ্টটো হেক কৰা ইমান সহজ কথা নহয়। আৰু তুমিয়ে কৈছিলা ন, যদি ব্লেকমেইলাৰজনে গম পায় কিবা চালাকি দেখালে সি তোমালোকৰ গোটেইবোৰ ডাটা পাব্লিক কৰি দিব বুলি। ৰ'বা ৰ'বা, মোক অলপমান ভাবিবলৈ সময় দিয়া।
হেল্ল' ঐ পইচা ব্যৱস্থা হ'লে নাই প্লিজ প্লিজ এদিনৰ টাইম দিয়ক আৰু কিমান টাইম লাগে আমি পটককে 2 লাখ টকা কেনেকে যোগাৰ কৰিম মোক আজিৰ ভিতৰতে লাগিব নহ'লে চব ডাটা পাব্লিক কৰি দিম প্লিজ তেনেকে নকৰিব সেইবোৰ মানে জানো মোক আজিৰ ভিতৰতে লাগিব চিয়ৰ ঠিক আছে কোনে ফোন কৰিছিলে কোন হ'ব আৰু সেই ব্লেকমেইলৰটোৱে এক মিনিট ফোন নম্বৰটো দিয়াচোন কি কৰিবা ফোন নম্বৰ দি আৰে তোমাক নাম্বাৰটো খুজিছোঁ নাম্বাৰটো দিয়া না আচ্ছা এক সেকেন্ড 012398765 আৰে এইটো দেখোন গুৱাহাটী 6 মাইলৰ লোকেশ্যন দেখাই আছে জ্যোতিৰ্ময় এটা আইডিয়া পাইছোঁ শুনা আমি একাউণ্ট হেক কৰাতকৈ হেকাৰজনক গৈ যদি জেগাতে ধৰোঁ কথাই নাই দেখোন মোৰ তাত এটা প্লেন আছে জাষ্ট ফলো মাই ইনষ্ট্ৰাকশ্যনছ মই আৰু জেমছ হেকাৰজনক ধৰিবলৈ যাওঁ জ্যোতিৰ্ময় তুমি মোৰ লগত কলত থাকিবা আৰু এই ছফ্টৱেৰটো চাই পেলাই হেকাৰজনৰ লাইভ লোকেশ্যনটো তুমি মোক কৈ থাকিবা এণ্ড জুৰিন তুমি হেকাৰজনৰ লগত ফোনত থাকিবা এণ্ড মেক চিয়'ৰ টু কিপ হিম বিজি তেতিয়াহে আমি তাৰ লাইভ লোকেশ্যনটো পাম এণ্ড জাষ্ট ৰিমেম্বাৰ ওৱান থিং মই আৰু জেমছে যেতিয়ালৈকে হেকাৰজনক নধৰোঁ ন' মেটাৰ হোৱাট এনি হাউ কল ডিছকানেক্ট নকৰিবা আৰু যদি কিবা কাৰণত কল ডিছকানেক্ট হয় আমি তাৰ লাইভ লোকেশ্যনটো নাপাম গম পাইছানে অল দ্য বেষ্ট জেমছ বল হেল্ল' পইচা ব্যৱস্থা হৈ গৈছে আপুনি ক'ত আৰু কেনেকৈ পইচাটো আনিব লাগে মোক কৈ থাকিব অ'কে আমি পালোঁ তুমি আমাক লোকেশ্যনটো কৈ থাকিবা অঁ ঠিক আছে মই এতিয়া ওপৰলৈ গৈ আছোঁ ঠিক আছে বঢ়িয়া ইমান জলদি পইচা ব্যৱস্থা কেনেকৈ কৰিম দে মই এড্ৰেছ এটা দি আছোঁ তাত পইচা লৈ আহি যাম বাই পইচাটো নোপোৱালৈকে প্লিজ আপুনি ফোনটো নাকাটিব হ'ব বাৰু ফোনটো নাকাটো এতিয়া মোক ক পইচা কেছ আনিছ নে কিবা বেলেগ ধৰণে হয় হয় মোৰ হাতত 2 লাখ টকা পুৰা কেছ আছে শুনা মই ল'ৰাজনক দেখা পোৱা যেন লাগিছে কিন্তু মই চিয়'ৰ নহয় সেই ল'ৰাজন হয় নে নহয় অঁ ঠিকে আছে গৈ থাকা এতিয়া এটা কাম কৰ 6 নম্বৰ বাছত উঠি যাওঁ তাৰপিছত জু ৰোডৰ ফালেদি আহি থাক আৰু আহি মোক কল বেক কৰিবি মই বাছত উঠিছোঁ এতিয়া কোনফালে যাব লাগে ক'লো দেখোন জু ৰোডৰ ফালেদি আহি থাক হয় মই পামে এতিয়া কোনফালে যাব লাগিব এতিয়া ৰাইটৰ ফালে যোৱা ৰাইট ৰাইট ছাইড ন অঁ ফাইন
ঠিক আছে মই গৈ আছোঁ ওকে ওকে গৈ থাকা গৈ থাকা 5 মিনিট হৈ গ'ল আৰু কিমান দেৰি লাগে হা বেছি দেৰি কৰিলে ঠিক আছে আপুনি প্লিজ ফোনটো হোল্ডত ৰাখিব হ'ব 15 মিনিট দি আছোঁ তাৰপিছত কল বেক কৰি আছোঁ লেফ্ট নে ৰাইট হেল্ল' শুনিছানে আৰে বে নেটডাল যে কিমান শ্ল' এতিয়া ৰাইট যোৱা ৰাইট ৰাইট ৰ'বা ল'ৰা এজন দেখা যেন লাগিছে সেইজনেই নেকি ব্লেকমেইলাৰজন এতিয়া তোমাৰ আগত যোনজন মানুহ আছে সেইজনেই হৈছে ব্লেকমেইলাৰজন পইচা নোপোৱালৈকে প্লিজ ফোনটো নাকাটিব পইচা হেৰালে আপোনাৰে প্ৰব্লেম হ'ব ঠিক আছে মই গৈছোঁ তাৰপিছত Stupid. But I like your fear. Hold it. Listen to the more. আৰে এইটো দেখোন সেইটোৱে ল'ৰা দুদিনমান আগতে আমাৰ তাত হোৱাটছআপ একাউণ্ট এটা হেক কৰিব আহিছিল যে So I doubt কিন্তু তাই অনলাইনত চ' মই বিচাৰোঁ আচ্ছা এইটো তোৰ আচল ৰূপ বহুত ভুল কৰিলি তই মোৰ লগত চাহটোৰ লগত এবাৰ মই কি কৰি আছোঁ জাষ্ট ৱেইট এণ্ড ৱাচ জ্যোতিৰ মন সি চব গম পালে সি ফোনটো ডিছকানেক্ট কৰি দিলে ৰবা তুমি চিন্তা নকৰিবা কেভিন দাই তাক পিছা কৰি গৈছে কিবা কানেক্ট এয়া জিপিএছ দেখাই আছে আৰে বঢ়িয়া জিপিএছ দি কানেক্ট হৈ গ'ল হেল্ল' কেভিন দা তাৰ লোকেশ্যনটো পাই আছোঁ তেতিয়া বঢ়িয়া মোক এতিয়া তাৰ লোকেশ্যনটো চাই কৈ থাকিবা অঁ ঠিক আছে ঐ ৰহ ক'ত পলা ভাগৰ লাগিছে এইকাৰণে জিম যাব লাগে যা ভাই ধৰকে যা কি পানী লাগে আৰু লাগে চালা নমুনা চালা টাইম ৱেষ্ট কোন টাইম পাছ কি কৈ আছা অ'ৰে মই তোমাক কোৱাই নাই ৰ'বা সিহঁত কোনফালেদি গৈ আছে তোমাৰ আগফালে গৈ ৰাইট টাৰ্ণ লৈছে মই বেলেগ এটা ৰাস্তা দি গৈ আছোঁ তুমি মোক খালি সিহঁতৰ লোকেশ্যনটো কৈ থাকিবা অ'কে ওকে ঠিক আছে ৰহ অঁ মই তুমি কোৱা মতে গৈ আছোঁ এতিয়া কোনফালে লেফ্ট নে ৰাইট আৰে লেফ্ট যোৱা লেফ্ট লেফ্ট মানে তোমাৰ লেফ্ট নে মোৰ লেফ্ট আৰে তোমাৰ লেফ্ট মোৰ লেফ্ট একেটাই হয় তেৰিকা অঁ মই গৈ আছোঁ ওকে
হয় তোমালোকৰ শিকাৰ পাই গ'লো ছাৰপ্ৰাইজৰ কাৰণে ৰেডি হৈ থাকা অংশুমান তুমি হয় ব্লেকমেইলাৰজন তুমি ইয়াক কেনেকৈ চিনি পোৱা ঘণ্টা হেকাৰ বনিব এইটো নিজৰ GPS লোকেশ্যনটো অফ কৰে নে হেকাৰ বনে ভাই এইবোৰ কি কলমত চলি আছে একো বুজিব পৰা নাই নে ময়ো ধৰিব পৰা নাই বস্তু চাই আহোঁ এইজনী তোৰ গাৰ্লফ্ৰেণ্ড নাছিলে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত এইবিলাক কৰা হা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যোনদিনাখন তোৰ তাৰ একাউণ্ট হেক কৰিব গৈছিলোঁ না সেইদিনাখনে গম পাইছিলোঁ যে তাই মোৰ লগত জাষ্ট টাইম পাছ কৰি আছিল মোক জাষ্ট ইউজ কৰি আছিলে ভালটো তাই সেইটো ল'ৰাকে পায় আৰু সেইদিনাখনে মই ভাবিছিলোঁ যে ইয়াৰ নামত ফেক একাউণ্ট এটা বনাই তোমাৰ পৰা গোটেই পাৰ্চনেল ইনফৰমেশ্যনবোৰ লৈ ল'ম ইউ শুড নট হেভ ডান দেট পাছ হৈ গ'লো বে হাই জুৰিন এতিয়া এইজন কোন হয় ओ भाई बंदी है मेरी क्या ইয়াত থাকিলে আৰু বেলেগ এটা ষ্টৰীহে আৰম্ভ হ'ব এনেও এইটো ষ্টৰী বহুত দীঘল হৈছে পাইছা এইবিলাক কাজিয়া লাগি আছে বাদ দে না আমাৰ কাম হৈ গ'ল নহয় এতিয়া সিহঁতে যি কৰে কৰি থাকক পাৰ্চনেল কথা এইটো আমাৰ কি আহিছে এইবিলাক আজিকালিৰ পোৱালি মোবাইল আৰু ইণ্টাৰনেট কানেকশ্যনটো পালে নিজকে ভগৱান বুলি ভাবে নিজৰ ঘৰৰ দৰ্জা খিৰিকীটো ঠিকে বন্ধ কৰে কিন্তু এই মোবাইলটোৰ থ্ৰুৱেদি এই ফকতীয়া এপবিলাক ডাউনলোড কৰি যে পুৰা পাৰ্চনেল ইনফৰমেশ্যন লিক কৰি আছে সেইটো গমেই নাপায় সেইকাৰণে চৰকাৰে যে কেইদিনমান আগতে যে এপবিলাক যে বেন কৰিছিল সেইটো এইটো কাৰণ কিন্তু কি কবি আজিকালিৰ পোৱালি যিমানে টেকন'লজি এডভান্স হৈছে তাৰে ভাল উপয়োগটো কৰা বাদ দি পেলাই বেয়াটোহে কৰে এইবিলাক ভ্ৰম আৰু প্ৰলোভনৰ পৰা দূৰত থাকিব নোৱাৰিলে আমাৰ ফিউচাৰ জেনেৰেশ্যনটো ৰখাতলৈ যাব এইকাৰণে ফোনবিলাক স্মাৰ্ট হৈ আছে মানুহবিলাক ডাল হৈ আছে মানুহডাল হোৱা নাই ৰ ফোন এটা আহিছে হেল্ল' মামা কি খবৰ আছো ভালে তই ক ভালে আছো এই জিটিএ চিট কোড এটা লাগিছিল দে না তোৰ পঢ়া শুনা নাই নেকি হা এনি টাইম খালি গেম একো চিট কোড ফিট কোনে ফোন ৰাখ কোন আছিলে পোৱালিটো ব'ল